এতিয়া গৈ আছোঁ কুঁৱৰী পুখুৰীৰ বনদৰৱ দেউতাৰ কাৰণে বান্ধিবলৈ। কালি মানে পাপা আহিছে হস্পিটেলৰ পৰা। পাপাৰ টোটেল ৰিবৰ 8ডাল আৰু কলাৰ বনডাল ভাগিছে, টোটেল 9ডাল ভাগিছে। হয়তো কুঁৱৰী পুখুৰীৰ বনদৰৱৰ কথা আপোনালোকে শুনিছে, যোৰহাটৰ সকলোৱে পাই চিনি পায়। আমাৰ পৰিয়ালৰ বা আত্মীয় স্বজন যাৰেই মানে হৈছে আজিলৈকে বন ফ্ৰেকচাৰ, আমি ইয়াত বনদৰৱ বান্ধিছোঁহি আৰু সুফলো পাওঁ আমি। এতিয়া গৈ আছোঁ তাকে বনদৰৱ বান্ধিবলৈ। চাওঁচোন কি হয়। দেউতাই আৰাম পাইছে বাৰু আগতকৈ অলপ, বান্ধি চাওঁ কি হয়। ইয়াত কোনো টিকেট চিষ্টেম নাই, নিজেই মানে যোন আগত আহে তেনেকেই বহি থকা হয় আৰু সেইমতেই যোৱা হয় দৰৱ বান্ধিবলৈ। এক্সৰে চাই, এক্সৰে ৰিপৰ্ট চাই দৰৱ দিয়া। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ মানুহ আহে, যিসকলে মানে ডক্টৰী চিকিৎসা কৰিও এতিয়ালৈকে সুফল পোৱা নাই, সেই সকলো আহে। আৰু ইয়াত এনেকৈ বেণ্ডেজ বাহিৰত কিনিবলৈ পোৱা যায়। মহিলা এগৰাকী বহি থাকে তাতে। এয়া হৈছে ৰাণা গোস্বামী দেৱে দিয়া জিৰণি কক্ষ। বৃহস্পতিবাৰে বন্ধ থাকে, 9টা বজাৰ পৰা চেণ্টাৰ। ছোৱালী আমনি পোৱা নাই বাৰু, কথা পাতি আছে তেনেকৈ মোৰ লগতে বহি পেলাই। নিমকি আৰু ককাক অভিকো দিয়া দিম নে? অভিকো বেজি দিয়া দিম। দৰৱ বনোৱা হৈ গ'ল, পাপা দৰৱ বান্ধিলে। আজিৰ পালিটো বান্ধি দিছে আৰু কাইলৈ এৰি পেলাই আকৌ পৰহিলৈ তেনেকৈ 2 দিন আকৌ বান্ধিব লাগিব। দৰৱ দি পঠিয়াইছে, মুঠতে 3 পালি বান্ধিব লাগে। আমি ঘৰলৈ দৰৱখিনি লৈ আহিলোঁ পাপাৰ। ঘৰলৈ ঘূৰি আহোঁতে পাপাৰ কাৰণে অলপ কাপোৰ কিনি ল'লোঁ, কাৰণ কলাৰ বনডাল পোৱাৰ কাৰণে পাপাৰ যিকোনো কাপোৰ কিনিবলৈ এতিয়া সমস্যা হৈছে। আৰু ল'ৰা ছোৱালী দুয়োটাই এনেকৈ খেলি আহিছে। আজি গৰমো বহুত। বজাৰ কৰি ল'লোঁ। এতিয়া টাউনত মানে গাড়ী ৰখাবলৈ ইমান দিগদাৰ, য'ত যেনেকৈ পাইছোঁ তেনেকেই আৰু বস্তুখিনি য'তে ত'তে ভৰাই ঘৰলৈ বুলি আমি উভতি আহিলোঁ। বাৰু আজিলৈ আহিছোঁ।